নমস্কাৰ বন্ধুসকল, আছামিজ পেক্সৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ বাবে জ্ঞানেৰে ভৰপূৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি জানিম মহাকাশৰ বিষয়ে কেইটামান আচৰিত তথ্য। তেনেহ'লে ব'লক কোনো পলম নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, সূৰ্যটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ অবজেক্ট। কিন্তু আপুনি জানেনে যে সূৰ্যই আমাৰ সৌৰজগতৰ প্ৰায় 95% ঠাই ঘূৰি আছে। ফেক্ট নম্বৰ 2, সৌৰজগতৰ সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ। কিন্তু সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো বুধ গ্ৰহ নহয়। হয়, কাৰণ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। ফেক্ট নম্বৰ 3, সৌৰজগতত পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা অবজেক্টটো হৈছে চন্দ্ৰ, যাৰ দূৰত্ব হৈছে প্ৰায় 3,84,400 কিলোমিটাৰ। কিন্তু আপুনি জানেনে যে এই দূৰত্বতে সৌৰজগতৰ গোটেইকেইটা গ্ৰহক ক্ৰমান্বয়ে ৰাখিব পৰা যাব। ফেক্ট নম্বৰ 4, সূৰ্যৰ উত্তাপ প্ৰায় 10,000 ডিগ্ৰী চেলছিয়াছ হয়। কিন্তু আপুনি জানেনে যে বৰষুণৰ বতৰত আকাশত মৰা বিজুলীৰ উত্তাপ প্ৰায় 50,000 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱা দেখা যায়। ফেক্ট নম্বৰ 5, আপুনি জানেনে আমি ৰাতি আকাশত দেখা তৰাবোৰক বৰ্তমান কালত নহয় বৰং অতীত কালতহে দেখোঁ। কাৰণ সেইবোৰ আমাৰ পৰা বহুত হাজাৰ হাজাৰ আলোকবৰ্ষ দূৰত আছে, যাৰ ফলত তাৰ পোহৰ আহি আমাৰ পৃথিৱীলৈ পোৱাত বহুত হাজাৰ বছৰ সময় লাগে। সেয়েহে আমি সিহঁতৰ বৰ্তমান কালত নহয় বৰং অতীত কালতহে দেখোঁ। ফেক্ট নম্বৰ 6, আপুনি জানেনে আমি পৃথিৱীৰ পৰা কিমান দূৰ ওপৰলৈ গ'লে মহাকাশ পামগৈ? আচলতে পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰত এডাল কাল্পনিক ৰেখা আছে, যি ৰেখাডালক কমন লাইন বুলি কোৱা হয়, যি পৃথিৱীৰ স্থলভাগৰ পৰা 100 কিলোমিটাৰ ওপৰত আছে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে পৃথিৱীৰ স্থলভাগৰ পৰা যদি আমি 100 কিলোমিটাৰ ওপৰত যাওঁ, তেতিয়াহ'লে আমি মহাকাশ পামগৈ। ফেক্ট নম্বৰ 7, আপুনি জানেনে যে সূৰ্যটো পৃথিৱীতকৈ 10 লাখ গুণ ডাঙৰ। অৰ্থাৎ আমি সূৰ্যৰ ভিতৰত 10 লাখখন পৃথিৱী ভৰাই থ'ব পাৰিম। ফেক্ট নম্বৰ 8, আপুনি জানেনে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে বৃহস্পতি গ্ৰহৰ এটি উপগ্ৰহ, যাৰ নাম হৈছে গেনিমেড, যি আমাৰ চন্দ্ৰতকৈ প্ৰায় 2 গুণ ডাঙৰ। ফেক্ট নম্বৰ 9, বিজ্ঞানীসকলে পৃথিৱীৰ পৰিৱেশৰ লগত মিল খোৱা বহুতো গ্ৰহ বিচাৰি উলিয়াইছে। কিন্তু আপুনি জানেনে পৃথিৱীৰ পৰিৱেশৰ লগত আটাইতকৈ বেছিকৈ মিল থকা গ্ৰহটো কোনো গ্ৰহ নহয়, এটা উপগ্ৰহে, আৰু যিটো আমাৰ পৃথিৱীৰ পৰা বহুত ওচৰত আছে। সেইটো হৈছে শনি গ্ৰহৰ এটা উপগ্ৰহ, যাৰ নাম হৈছে টাইটান। ফেক্ট নম্বৰ 10, আপুনি জানেনে শুক্ৰ গ্ৰহৰ এটা দিন এটা বছৰতকৈ বেছি দীঘলীয়া হয়। অৰ্থাৎ শুক্ৰ গ্ৰহৰ বাৰ্ষিক গতিয়ে আহ্নিক গতিতকৈ বেছি সোনকালে শেষ হয়। সেয়েহে শুক্ৰ গ্ৰহৰ এটা দিন এটা বছৰতকৈও দীঘলীয়া হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।